আজি অসম তৃণমূল কংগ্ৰেছ দলত অসমৰ বিশিষ্ট অভিনেত্ৰী জুপিতৰা ভূঞাই যোগদান কৰে। আমি বিগত আজি 9 মাহ দিন সময় হ'ল যে অসমত তৃণমূল কংগ্ৰেছ দলে যি ধৰণে ৰাইজৰ স্বাৰ্থত প্ৰতি মুহূৰ্তত মাত মাতি আছে, এটা সঠিক বিৰোধী দলৰ ভূমিকা তৃণমূল কংগ্ৰেছ দলে এই মুহূৰ্তত পালন কৰি আহিছে। আৰু এই মুহূৰ্তত আমি দেখিছোঁ যে বিভিন্ন ব্যক্তিৰ অসম তৃণমূল কংগ্ৰেছ দলৰ প্ৰতি আস্থা আহিছে। আৰু আজি আমাৰ মাজত যি অসমৰ সকলোৱে জানে মোহময়ী অভিনেত্ৰী জুপিতৰা ভূঞাই আমাৰ দলটোত যোগদান কৰিছে। আৰু আমি বিশ্বাস ৰাখিছোঁ যে জুপিতৰা ভূঞাই আমাৰ দলত যি যোগদান কৰিছে, তেখেতৰ যোগদান আমাৰ দলক, অসম তৃণমূল কংগ্ৰেছ দলক এটা শক্তিশালী দিশত লৈ যাব। আৰু চলচ্চিত্ৰত বা অভিনয় জগতত যি ধৰণে তেখেতে সুনাম ৰাখিছে, আমি আশা কৰিছোঁ যে ৰাজনীতিৰ পথাৰখনতো জুপিতৰা ভূঞাই নিজৰ এই সুনাম অক্ষুণ্ণ ৰাখি অসম তৃণমূল কংগ্ৰেছ দলটোক আগুৱাই লৈ যাব। হয়, আজি অসম তৃণমূল কংগ্ৰেছ দলত অসমৰ বিশিষ্ট অভিনেত্ৰী জুপিতৰা ভূঞাই যোগদান কৰে। আমি বিগত আজি 9 মাহ দিন সময় হ'ল যে অসমত তৃণমূল কংগ্ৰেছ দলে যি ধৰণে ৰাইজৰ স্বাৰ্থত প্ৰতি মুহূৰ্তত মাত মাতি আছে, এটা সঠিক বিৰোধী দলৰ ভূমিকা তৃণমূল কংগ্ৰেছ দলে এই মুহূৰ্তত পালন কৰি আহিছে। আৰু এই মুহূৰ্তত আমি দেখিছোঁ যে বিভিন্ন ব্যক্তিৰ অসম তৃণমূল কংগ্ৰেছ দলৰ প্ৰতি আস্থা আহিছে। আৰু আজি আমাৰ মাজত যি অসমৰ সকলোৱে জানে মোহময়ী অভিনেত্ৰী জুপিতৰা ভূঞাই আমাৰ দলটোত যোগদান কৰিছে। আৰু আমি বিশ্বাস ৰাখিছোঁ যে জুপিতৰা ভূঞাই আমাৰ দলত যি যোগদান কৰিছে, তেখেতৰ যোগদান আমাৰ দলক, অসম তৃণমূল কংগ্ৰেছ দলক এটা শক্তিশালী দিশত লৈ যাব। আৰু চলচ্চিত্ৰত বা অভিনয় জগতত যি ধৰণে তেখেতে সুনাম ৰাখিছে, আমি আশা কৰিছোঁ যে ৰাজনীতিৰ পথাৰখনতো জুপিতৰা ভূঞাই নিজৰ এই সুনাম অক্ষুণ্ণ ৰাখি অসম তৃণমূল কংগ্ৰেছ দলটোক আগুৱাই লৈ যাব। হয়, আজি অসম তৃণমূল কংগ্ৰেছ দলত অসমৰ বিশিষ্ট অভিনেত্ৰী জুপিতৰা ভূঞাই যোগদান কৰে। আমি বিগত আজি 9 মাহ দিন সময় হ'ল যে অসমত তৃণমূল কংগ্ৰেছ দলে যি ধৰণে ৰাইজৰ স্বাৰ্থত প্ৰতি মুহূৰ্তত মাত মাতি আছে, এটা সঠিক বিৰোধী দলৰ ভূমিকা তৃণমূল কংগ্ৰেছ দলে এই মুহূৰ্তত পালন কৰি আহিছে। আৰু এই মুহূৰ্তত আমি দেখিছোঁ যে বিভিন্ন ব্যক্তিৰ অসম তৃণমূল কংগ্ৰেছ দলৰ প্ৰতি আস্থা আহিছে। আৰু আজি আমাৰ মাজত যি অসমৰ সকলোৱে জানে মোহময়ী অভিনেত্ৰী জুপিতৰা ভূঞাই আমাৰ দলটোত যোগদান কৰিছে। আৰু আমি বিশ্বাস ৰাখিছোঁ যে জুপিতৰা ভূঞাই আমাৰ দলত যি যোগদান কৰিছে, তেখেতৰ যোগদান আমাৰ দলক, অসম তৃণমূল কংগ্ৰেছ দলক এটা শক্তিশালী দিশত লৈ যাব। আৰু চলচ্চিত্ৰত বা অভিনয় জগতত যি ধৰণে তেখেতে সুনাম ৰাখিছে, আমি আশা কৰিছোঁ যে ৰাজনীতিৰ পথাৰখনতো জুপিতৰা ভূঞাই নিজৰ এই সুনাম অক্ষুণ্ণ ৰাখি অসম তৃণমূল কংগ্ৰেছ দলটোক আগুৱাই লৈ যাব।